দক্ষিণ হালমাৰা উন্নয়ন খণ্ডত অৰাজকতা ৩জন সচিবেৰে চলি আছে এখন গাঁও পঞ্চায়ত যি সময়ত গোটেই অসমতে পঞ্চায়ত সচিবৰ নাটনি পৰিলক্ষিত হৈছে ঠিক তেনে সময়তে এখন পঞ্চায়তত ৩জন সচিবেৰে চলি থকাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে পিছে আপোনাৰ মন যায়নে সেই গাঁও পঞ্চায়তখনৰ নাম জানিবলৈ হয় এইখনে দক্ষিণ হালমাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত ফকীৰগঞ্জ গাঁও পঞ্চায়ত উল্লেখ্য যে ফকীৰগঞ্জ গাঁও পঞ্চায়তখনৰ সচিব আবু আব্দুল্লাক চৰকাৰে বদলি কৰে মাজেৰশ্বৰ চলাখুৰা গাঁও পঞ্চায়তত আৰু আইৰকাটা গাঁও পঞ্চায়তৰ সচিব আব্দুল হামিদ চৌধুৰীক বদলি কৰে ফকীৰগঞ্জ গাঁও পঞ্চায়তত তাৰ পিছতে লাগিল ব্যাপক খেলিমেলি আবু আব্দুল্লাহ সচিবে যোৱা 19 নৱেম্বৰ 2020ত মাজেৰশ্বৰ চলাখুৰা গাঁও পঞ্চায়তত জইন কৰে আৰু আব্দুল হামিদ চৌধুৰীয়ে 1 জানুৱাৰী 2021ত জইন কৰে ফকীৰগঞ্জ গাঁও পঞ্চায়তত কিন্তু ৰহস্যজনকভাৱে কোনেও কাকো কাৰ্যভাৰ গতাই নিদি আবু আব্দুল্লাহ ফকীৰগঞ্জ গাঁও পঞ্চায়তত কাৰ্য চলাই আছে আৰু আব্দুল হামিদ চৌধুৰীয়ে আইৰকাটা গাঁও পঞ্চায়তৰ কাৰ্যভাৰ চলাই আছে এনেদৰে খেলিমেলি চলি থকাৰ পিছতো পুনৰ সচিব জমিৰ উদ্দিন কাজী নামৰ এজন সচিবক ফকীৰগঞ্জ গাঁও পঞ্চায়তত নিয়োগ কৰে আৰু সচিব জমিৰ উদ্দিন কাজী ফকীৰগঞ্জ গাঁও পঞ্চায়তত জইন কৰে বুলি পঞ্চায়তৰ সভাপতি নুৰুল ইছলামে জানিবলৈ দিয়ে বৰ্তমান 3জন সচিবেৰে চলি আছে উক্ত গাঁও পঞ্চায়তখন 3জন পঞ্চায়ত সচিবে চলি থকা ফকীৰগঞ্জ গাঁও পঞ্চায়তখনৰ ৰহস্য কি এই বিষয়ৰ ওপৰত পঞ্চায়ত মন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ফকীৰগঞ্জৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট ব্ৰহ্মপুত্ৰ লাইভ 24 মোৰ নাম আবু আব্দুল্লাহ সচিব ফকীৰগঞ্জ গাঁও পঞ্চায়ত আণ্ডাৰ সাউথ সালমাৰ ডেভেলপমেণ্ট ব্লক এটা কথা ওলাইছে যে আপুনি এই যিটো ট্ৰান্সফাৰ হৈছে 5 মাহ বা 6 মাহ আগতে আৰু 5 মাহ আগতে আপুনি বেলেগ জিপিত জমা কৰিছে কিন্তু এতিয়া আপুনি এই জিপিত কাম কৰি আছে কিমান কৰি আছে ট্ৰান্সফাৰ অৰ্ডাৰ ওলাইছে ওলোৱাৰ পিছত আমাৰ জেনেৰেল ইলেকশ্যন ডিক্লেয়াৰ কৰিলে ইলেকশ্যনৰ কাৰণে মানে চাৰ্জ হেণ্ড অভাৰ কৰা হোৱা নাই তাৰপিছতে আকৌ এই যে ক'ভিড আহিলে তে আমি মোটামুটি ৰেডি কৰিছোঁ চাৰ্জ দিয়াৰ কাৰণে এতিয়াও চাৰ্জ দিয়া নাই আৰু যিজন আপোনাৰ এগেষ্টত যিজন আহিছে এই পঞ্চায়তত তেওঁ কি জইন কৰিছে নে নাই জইন কৰিছে তেওঁ অফিচত আহে নে নাই সি নাহে একেলগে দুজন কাম কৰি আছিল তেতিয়া তেওঁ নাহে না জইন কৰি তাৰপিছতে অহা নাই আৰু এটা অভিযোগ উঠিছে যে যিখন আপোনাৰ গাঁও পঞ্চায়তৰ আদৰ্শ গাঁৱৰ কাম চলি আছে এইখন আচলতে আপোনাৰ জিপিৰ ভূমিতে আছে নে বেলেগ জিপিৰ ভূমিত আছে এইটো একচুৱেলি আমাৰ আদৰ্শ গ্ৰামটো চেংচন হ'ল ছোটকলীয়া পাৰ্ট 2 মিলনপুৰ এক্সি মডেল ভিলেজ ফকীৰগঞ্জ গাঁও পঞ্চায়তৰ আণ্ডাৰত এনেকৈ চেংচন হৈছে আমাৰ ছোটকলীয়া পাৰ্ট 2 গৰা খহনীয়া হোৱাৰ ফলত আমাৰ 100% মানুহ মানে এই মিলনপুৰ অৱস্থিত তাতে বসবাস কৰি আছে আমি মডাৰ্ণ ভিলেজৰ আঁচনিবোৰ সেই এৰিয়াতে লৈছোঁ মিলনপুৰটো আচলতে আমি শুনামতে এইটো কাম কৰা চক্ৰপত জিপি এইটো ইহঁতৰ প্ৰেচিডেণ্টে আমাক অভিযোগ কৰিছে যে আমাৰ পৰা কোনো এনঅ'চি লোৱা নাই তেনেকৈ আমাৰ জিপিত কাম কৰিব এইটো মানে আগৰ পৰাই আমি এনেকুৱা কাম কাজবোৰ কৰি আছোঁ নুৰুল ইছলাম ফকীৰগঞ্জ গাঁও পঞ্চায়তৰ সভাপতি আপোনাৰ জিপিত কাম কাজৰ ক্ষেত্ৰত আপোনাৰ আদৰ্শ গাঁৱত দুৰ্নীতিৰ অভিযোগ উঠিছে কাম কাজৰ এই সন্দৰ্ভত আপুনি কি ক'ব কামটো চলি আছে
এইটো অনগোয়িং কাম আছে তো তাত এনেকুৱা কোনো দুৰ্নীতি হোৱা নাই কামবিলাক চলি আছে ফাণ্ড 75% ৰিলিজ হৈছে 25% এতিয়াও ৰিলিজ হোৱা নাই ৰাইজে অভিযোগ কৰিছে যে প্ৰতিটো কামতে অভিযোগ কৰিব পাৰে এইটো ৰাইজে অভিযোগ কৰিছে এষ্টিমেট আছে জেই আছে এই আছে তেওঁলোকে ক'ব যে এইটো মানে এষ্টিমেটত কি আছে কামটো কি হৈ আছে আমিতো এনেই কৈ দিলে নহ'ব যে এইটো দুৰ্নীতি হৈছে নিম্নগামৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে যেনে ইট কিবা ক'লা নিম্নগামৰ সামগ্ৰী ব্যৱহাৰ কৰিছে ইটা বালি ইটা বালি আমাৰ এইফালে এইখিনি ইটা বালি পোৱা যায় ইয়াতকৈ ভাল ইটা বালি আমাৰ এইফালে নাই আৰু এইটো আমাৰ ধৰক বালুঘাটৰ পৰা আৰম্ভ কৰি আমাৰ আৰ্কেটা প্ৰভাৱিতলৈকে এই অঞ্চলত যিবিলাক কাম হৈ আছে গোটেইখিনি এইখিনি ইটাই আমাৰ ধৰক কি হেৰি লক্ষীপুৰৰ এইফালৰ পৰা আহে ইয়াতকৈ আৰু ভাল ইটা আমাৰ এইফালে পোৱা নাযায় আমিতো গৰিপুৰৰ পৰা ইটা আনিবও নোৱাৰোঁ বহুত ক্লাছ তাৰ পৰা আনিবলৈ হ'লে আপোনাৰ পঞ্চায়তত বৰ্তমান সচিব হিচাপত কোনে আছে সচিব হিচাপে আমাৰ আবু আব্দুল্লাহ কাম কৰি আছে ইলেকশ্যনৰ আগতে ট্ৰান্সফাৰ অৰ্ডাৰ হৈছে অৰ্ডাৰ হোৱাৰ পিছত জইন কৰিছে আমাৰ এই ফকিৰগঞ্জৰ ছেক্ৰেটাৰী আবু আব্দুল্লাহ তেওঁক জইন কৰিছে কি মাজেশ্বৰত আব্দুল হামিদক অৰ্ডাৰ দিছিল তেওঁ ফকিৰগঞ্জত জইন কৰিছে ইলেকশ্যন অহাৰ কাৰণে যাৰ যোগেদি কাম কৰি আছে মানে চাৰ্জ হেণ্ড অভাৰ কৰা নাই জইনটো কৰিছে তো ইলেকশ্যনৰ পিছত কোভিড চলি আছে এনেকৈ মানে যাৰ যিটো পঞ্চায়ত সেইটোৱে কাম কৰি আছে কোনো চাৰ্জটো দিয়াও নাই নিয়াও নাই এই অৱস্থাতে কাম চলি আছে তাৰপিছত আকৌ আমাৰ ফকিৰগঞ্জত 4-5 দিন আগত আৰু এটা অৰ্ডাৰ আৰু নতুনকৈ আৰু এজনক দিছে জমিৰুদ্দিন কাজিক দিছে সিহঁত জইন কৰিছে চাৰ্জ হেণ্ড অভাৰ কাৰণে মানে প্ৰিপেয়াৰ লৈ আছে হয়তো হেণ্ড অভাৰ কৰিব তেনেহ'লে বৰ্তমান আপোনাৰ জীৱিত কেইজনে কাম কৰি আছে কাম এজনে কৰি আছে আবু আব্দুল্লাহ কাম কৰি আছে আৰু আবু হামিদ যে ক'লে আব্দুল হামিদ চাৰ্জ লোৱা নাই চাৰ্জ নোলোৱাকৈ কাম কেনেকৈ কৰিব তাৰপিছতো নতুনকৈ এজন দিছে যে তাৰপিছত আকৌ এজন দিছে আৰু কিন্তু এইজনৰ জইন কৰিছে আকৌ এজন নতুনকৈ দিছে চাৰ্জ লোৱা নাই জইন কৰিছে জইন কৰিছে তাত দুটা জইন কৰিছে দুটা জইন কৰিছে আপোনাৰ বৰ্তমান যদি দুটাই জইন কৰা হৈছে দুটাই জইন কৰা আছে আৰু এটা দিছিলে তাত এই আব্দুল হামিদক দিয়াৰ পিছত তাৰপিছত আব্দুল কাদেৰক দিছিল আব্দুল হামিদে জইন কৰিলে তাৰ 3-4 দিন পিছত আকৌ এটা দিছিল আব্দুল কাদেৰক কাদেৰক আমি জইন কৰা নাই মানে এটা জইন কৰালো তাৰ 3-4 দিন পিছত আকৌ এটা আহিলে আমি জইন কৰা নাই 4-5 দিন পিছত আকৌ শালকাটত ল'লে শালকাটা আৰু পাম্পাৰাত আইচি হিচাপত কাম কৰি আছে আপোনাৰ জিপিত কি ইমান মধু আছে যে এজন দুজন তিনিজনকৈ সচিব দিব লগা হয় এইটোতো মই ক'ব নোৱাৰো সচিব তালৈ কেনেকৈ অৰ্ডাৰ দিয়ে আৰু কেনেকৈ লৈ আহে আপোনাৰ কাম কাজবোৰ কেনেকুৱা চলি আছে মইতো কাম কাজ ভালে চলি আছে বুলি ক'ব পাৰোঁ আপোনালোকে চাব পাৰে আমাৰ কাম কাজবিলাক চাব পাৰে আপুনি চৰকাৰক কিবা ক'ব